জুৰিয়াবাসীৰ বাবে এটা ভাল খবৰ। জুৰিয়াৰ বগুৰিগুৰিত বিনামূলীয়া দিহা পৰামৰ্শৰ বাবে উপস্থিত থাকিব ধনমন্ত্ৰী হেল্থ কেয়াৰ কোম্পানীৰ অভিজ্ঞ পৰামৰ্শদাতা ৰজব আলী। কোম্পানীৰ অভিজ্ঞ ব্যক্তিসকলৰ দ্বাৰা ৰোগীক সুপৰামৰ্শ দিয়াৰ লগতে ফুড ছাপ্লিমেণ্টছৰ যোগান ধৰা হ'ব। বিভিন্ন ৰোগৰ চিকিৎসা কৰা হ'ব জুৰিয়াৰ বগুৰিগুৰিত। জুৰিয়াবাসীৰ বাবে ভাল খবৰ হ'ল অতি কম মূল্যত পাব এই সুবিধা। যোগাযোগ কৰক মৰিয়াম হাৰ্বেল চেণ্টাৰত। যোগাযোগ নম্বৰ হ'ল 8011945721। আপোনাৰ পৰিয়ালৰ কোনো কৰ্কট ৰোগত ভুগিছে নেকি? তেনেহ'লে আপোনাৰ কোনো চিন্তা নাই, আপোনাৰ কাৰণে আছে এটা ভাল খবৰ। নিউজ ডেস্ক ৰিপৰ্ট, ইণ্ডিয়ান ফাৰ্ষ্ট নিউজ। নমস্কাৰ, আসসালামু আলাইকুম। ধনমন্ত্ৰী হেল্থ কেয়াৰ সকলোকে অভিনন্দন জনাইছোঁ। আজি নগাঁও জিলাৰ জুৰিয়া অন্তৰ্গত বগৰগুৰি তিনিআলিত আমাৰ ধনমন্ত্ৰী হেল্থ কেয়াৰৰ এখন ফ্ৰেঞ্চাইজি চেণ্টাৰ মুকলি কৰা হয়। ইয়াৰ জৰিয়তে বা ইয়াৰ উদ্দেশ্য হ'ল আমাৰ গাঁৱলীয়া বা আমাৰ যিবিলাক নেকি বহুত ধৰণৰ মানে আমি পুৰণা বেমাৰত আমি আক্ৰান্ত হৈ আছোঁ, তাৰে পৰা পৰিত্ৰাণ পাবলৈ আমাৰ ফুড ছাপ্লিমেণ্ট খাদ্যৰ পৰিপূৰক আমি যেনেকৈ তাৰমানে খাদ্যবিলাক খাব লাগে, নেচাৰেল খাব লাগে, প্ৰাকৃতিকভাৱে বা জৈৱিক এনেকৈ খাব লাগে, কিন্তু আমি জৈৱিক বা প্ৰাকৃতিক খাব পৰা নাই। আমাৰ মানুহবিলাকে কি কৰে, কীটনাশক ঔষধ বা সাৰ প্ৰয়োগ কৰি ঔষধৰ বা খাদ্যৰ যিটো গুণাগুণ নষ্ট হৈ যায়, তাৰ পৰা আমাৰ নানান ধৰণৰ বেমাৰ আদিৰ সৃষ্টি হৈ আছে। আমি যিখিনি শৰীৰক দিব লাগে সেইখিনি বস্তু আমাৰ ৰুটিন মতে নাপায়। আমাৰ ধনমন্ত্ৰী হেল্থ কেয়াৰৰ প্ৰডাক্ট এইটোৱে বস্তু খাদ্যৰ পৰিপূৰক বুলি কোৱা হয়। যিখিনি আমি খাদ্যৰ পৰা পোৱা নাই, অভাৱ হৈ আছে, সেইখিনি বস্তু আমি ইয়াৰ দ্বাৰাই আমি তাৰমানে ইয়াতে দিয়া হয়, বাছনি কৰি দিয়া হয়। মই ধনমন্ত্ৰী হেল্থ কেয়াৰৰ মই এজন ফাউণ্ডাৰ লিডাৰ হয় আৰু মই ইয়াৰ লগত জড়িত হৈ আছোঁ। কোম্পানীৰ প্ৰডাক্টৰ ওপৰত যিখিনি ট্ৰেইনিং ল'ব লাগে, ট্ৰেইনিং লোৱাৰ পিছত আমাৰ কি হয়, প্ৰডাক্ট এক্সপাৰ্ট বুলি অভিহিত কৰা হয়। প্ৰডাক্ট এক্সপাৰ্ট এইটো প্ৰডাক্টৰ ওপৰতে আমাৰ জ্ঞান দিয়া হয় যে কোনটো প্ৰডাক্টে কি কাম কৰে। সেইটো আমি তেনেকৈ হিচাপত সপ্তাহত এদিন আমাৰ অসমৰ যিকোনো চবতে আছে, চেণ্টাৰ আছে, এইবিলাক ফ্ৰেঞ্চাইজি চেণ্টাৰ আছে। আমি তাতে গৈ দিহা পৰামৰ্শ দিওঁ। মোৰ নিচিনা আৰু কেইবাজনো আছে আমাৰ কোম্পানীত। আমি প্ৰডাক্ট এক্সপাৰ্ট হিচাপে দেখা গৈছে। বগৰগুৰি চেণ্টাৰত নতুনকৈ খুলিছে, ৰাইজে যে যোগাযোগ কৰে, কেনেকৈ যোগাযোগ কৰিব বিচাৰে, ৰাইজক কি ক'ব? ইয়াৰে যিজন ল'ৰাজন আছে নাজিৰুল ইছলাম, নিশ্চয় তেওঁ নিজৰ পৰিচয় দিব আৰু আমাৰ চাইনবোৰ্ডত বেনাৰত এইবিলাক দিয়াই আছে, তথ্য তাতে দিয়াই আছে। আপুনি 8011945721 এইটো নম্বৰত যোগাযোগ কৰিলে আপোনাৰ বগৰগুৰি চাৰিআলিৰ নাজিৰুল ইছলাম, তেওঁৰ লগত যোগাযোগ কৰিলে আমাক পাই যাব। যোগাযোগ নম্বৰটো পাই দিছোঁ। হয়, দেখা গৈছে নতুনকৈ বগৰগুৰি চেণ্টাৰত কৰিছে। কি ক'বা ৰাইজক কি জনাব? ৰাইজক মোৰ নাম হ'ল নাজিৰুল ইছলাম। মই নতুনকৈ আয়ুৰ্বেদিক মই এক দোকান বিক্ৰী কৰিছোঁ। বিভিন্ন ধৰণৰ ৰোগী ইয়াত ট্ৰিটমেণ্ট কৰিব পাৰিব। যোগাযোগ নম্বৰটো হ'ল 8011945721। এইটো মোৰ কণ্টেক্ট নম্বৰ। ইয়াত মানে কি ৰোগৰ যিকোনো ৰোগৰ পৰা ট্ৰিটমেণ্ট ল'ব পাৰিব। প্ৰতি সপ্তাহে শুক্ৰবাৰ দিন 1 বজাৰ পৰা 5 বজালৈকে ট্ৰিটমেণ্ট চলিব। বিশেষকৈ কিডনী ষ্ট'ন হয়। কিডনী ষ্ট'নবিলাক আমাৰ ইয়াৰ প্ৰডাক্টবিলাকে ধুনীয়া ৰিজাল্ট দি আছে। চুগাৰৰ ভাল ৰিজাল্ট দি আছে।
বা আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক কৰি ঘৰত পৰি আছে, বহুত হাবাতৰি হৈছে পেচেণ্ট হিচাপে, বহুত দৌৰাদৌৰি কৰি বহুত টকা পইচা নষ্ট কৰি পেলাইছে, সেইবিলাক পেচেণ্টক আমাৰ ইয়াত যোগাযোগ কৰক, ভাল ধুনীয়া এটা ট্ৰিটমেণ্টৰ সুবিধা পাব। আপোনাৰ চাউণ্ডটো কি জুৰীয়া বগৰাগুৰিত জুৰীয়া বগৰাগুৰি তিনিআলি সন্মুখতে আছে। যোগাযোগ নাম্বাৰটো আমাৰ চৰকাৰীয়ে দিয়েই দিছে, আপোনালোকে এই নাম্বাৰত যোগাযোগ কৰিলে নিশ্চয় সক্ষম হ'ব।